Hello friends, welcome to my YouTube channel AXOM GYAN. আজি বহু দিনৰ পৰা গুৱাহাটীক যাব ওলাইছো মানে সেই মাৰ্চৰ 15 তাৰিখে যি লকডাউন হ'ল 16 তাৰিখে গুচি আহিলো ঘৰক আৰু তাৰে পাছত এপ্ৰিল নে জুনত একবাৰ গলো গুৱাহাটীক আৰু তাৰ পিছত এই এপ্ৰিল নে জুনত গৈছিলো যে তাৰ পিছত এইবাৰ গুৱাহাটীক যাই আছো মানে বহু দিনৰ মূৰত গুৱাহাটীক যাই আছো মানে পিজিত অলপ কাম আছে মানে পিজিৰ খুৰি অলপ পইচা কথা আলোচনা কৰিব আছে মানে ইমান দিনতো ঘৰত আমি সব বহি আছো পিজিত পৰি আছে বস্তুবোৰ আমাৰ এই মানে কিমান কি পইচা লাগে মানে হেনেকৈ কিবা অলপ তেনেকুৱা ধৰণৰ কথা আলোচনা কৰিম মোৰ লগত যাব হিমান্ত যাব আসিফ যাব আৰু ৰাজু যাব আৰু মই আৰু আমি চাৰিজন গৈ আছো মানে আৰু হিমান্ততে গাড়ী লৈ আহিছে মই ইয়াত গাড়ীত উঠি একেলগে গুৱাহাটীক যাম গতিকে বলক পলম নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰো আৰু এবাৰ গুৱাহাটীখনে চাও বলক নে কি কয় গুৱাহাটীখন গতাই নহয় গুৱাহাটী এটা কোনা আৰু চাম মানে উজান বজাৰত যিহেতু আমাৰ পিজি উজান বজাৰ এখনি আৰু দেখাব আপোনালোকক আৰু ফ্ৰী বলক যাব তো ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব এই গাড়ী আহিছে এইখনত চাম ৰ'ব আজি এইখনত হিমান্ত আৰু আসিফ আহিছে মই এতিয়া পিছতে বহো হিমান্ত হাত আসিফ পিছতে বহো ৰ'ব ৰাজু আহিবলে আমাৰ ৰাজু পুৰা এতিয়া আমি গাড়ীত আছো আমি পিছত বহি আছো হিমান্ত আসিফ আৰু মই আৰু ৰাজু আগত বহি আছে এইটো ৰাজু চাব পাৰে তেতিয়া আমি গৈ আছো গুৱাহাটীক মানে আজি খুৰীৰ লগত পুৰা কথা পাতিম পইচাৰ কাৰণে মানে খুৰী অলপ সেই কৰি আছে পইচাৰ মানে কথা পাতিম আৰু সিমানতে বস্তু লৈ আহিব আজি মানে সিমানটো নাথাকে আৰু পিজিত গতিকে বলক চাই থাকক ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব কাৰণ গুৱাহাটীলৈ গৈ আছোঁ বহুত দিনৰ মূৰত চাই থাকক অলপ পিকচাৰ হৈ আহিছে না মানে গাড়ীৰ ভিতৰত আছোতো तू बन जा गली बनारस की मैं शाम तलक भटकूं तुझ में तू बन जा गली बनारस की मैं शाम तलक भटकूं तुझ में तेरी बातें चटपट चाट सी है तेरी आंखें गंगा घाट सी है मैं घाट किनारे सो আমি আজি যিখন গাড়ীত যাই আছোঁ এই গাড়ীখন হৈছে আসিফহঁতৰ মানে এই গাড়ীখনত আমি এইবাৰ শ্বিলং যোৱাৰ মাথা মাৰিছোঁ মানে শ্বিলং যাম আৰু কোনদিনা যাওঁ ঠিক হোৱা নাই মানে অতি সোনকালে শ্বিলং যাই আছোঁ মানে বাইকত যাব পাৰিলে বেছি ভাল শ্বিলঙত কিন্তু বাইকত অলপ সেই হয় না মানে লাইচেঞ্চ নাই না এই আসিফহঁতৰ মোৰ আছে ৰাজুৰ নাই সিমান্তৰো আছে না মোৰো আছে মানে সেই গাড়ীত যাম মানে আৰু ঘৰৰ পৰা অলপ বাইক লৈ গ'লে আৰু গালি পাৰিব পাৰে সেইকাৰণে আৰু এইখন লৈ যাম বুলি ভাবিছোঁ আসিফ কি কোৱা নিবা না ন ভিডিঅ' আঁকি আছে মানুহ চাই আছে মানে আসিফে নিব গতিকে আসিফে নিলে আৰু যাম নে কি কয় এতিয়া আমি কলিতাগুৰি চকত অলপ ৰখিছোঁ ৰ'ব আমাৰ ৰখাৰ কাৰণ এইটোৱে হৈছে মানে কি আসিফে মাস্ক আনিবলৈ পাহৰিছে কিন্তু কি হয় মানে গুৱাহাটীততো মাস্ক পিন্ধিবই লাগিব আমাৰ গাঁৱত অলপ সেই আছে ৰেহাই আছে কিন্তু গুৱাহাটীত ডাইৰেক্ট 500 টকা ফাইন গতিকে মাস্কখন কিনিব গৈছে পুলিচৰ পইচাৰ ভয়ত আসিফে মাস্কে কিনি আহিলে আজি 20 টকা লৈছে 20 টকা এই 10 টকাতে পাই দেখোন ইমান 20 টকা লৈছে 20 টকা সৰি একো নাই দে 20 টকা যাম 500 টকা নিগলি হ'লে 20 টকা কথা নাই মই আগতে বহু ৰ'ব আগত বহি মানে ভিডিঅ' বনাব ভাল আৰু সেইকাৰণে আগত বহু দাদাৰ লগত আগত বহিম মই ভিডিঅ' কৰি যাম এতিয়া গান শুনি আপোনালোকে আগৰ দেখি যি পৰিৱেশ মই দেখুৱাই থাকোঁ এই উপভোগ কৰক না কি মই আৰু লগ পাই আছোঁ দিয়ক আপোনালোকক আগৰ ফালে দেখুৱাই আছোঁ বঢ়িয়া ঠাই চাই থাকক फिर सुबह सुबह जागूं तुझ में तू बन जा गली बनारस की मैं शाम तलक भटकूं तुझ में এতিয়া আমি আহি পালোঁ হাজো আৰু হাজোৰ পৰা গুৱাহাটী বহুত আছে দিয়ক টেনশ্যন নাই চাই থাকক আগৰ ফালে অলপ হাজোত খালি তেল ভৰাব লাগিব গাড়ীখনত তাৰপিছত আৰু গুৱাহাটীত লগ পাম ৰাস্তাত পাম আৰু দেখা পাব ৰাস্তাত ভিডিঅ' কৰি যাই থাকিম मेरे चांद गुजर मेरी खिड़की से तुझे माथे पे अपनी सजा लूं मैं तुझे बांध लो अपनी जुल्फों में तुझे अपना रिबन बना लूं मैं আমি গেৰুৱা পাৰ হৈছোঁ হোৱাৰ লগে লগে মাৰি দিলে বহুত ডাঙৰ বৰষুণ গোটেই গ্লাছ উঠাই দিওঁ ৰ'ব বৰষুণত ভালো লাগে অৱশ্যে গাড়ীত যায় मेरे चांद गुजर मेरी खिड़की
पे अपने सजा लूं मैं, तुझे बांध लूं अपनी जुल्फों में, तुझे अपना रिबन बना लूं मैं, तुझे ऐसे रखूं कभी खोए नहीं, किसी और का तू कभी होए नहीं। হঠাতে বৰষুণ আহিলে বহুত সমস্যা হয় বাইকৰ মানুহবোৰক চাচোন কেনেকৈ ইয়াত ৰখিব লগা হৈছে মানে এনেকৈ বহুত সমস্যা হয় মানে বাইকেৰে আহি থাকোঁতে হঠাতে বৰষুণ দিলে এতিয়া অলপ তেল ভৰাই ৰ'ব মানে গাড়ীখনত তেল ভৰাব নালাগিব হাজোতে ভৰাব লগা আছিল কিন্তু আহি হাজো পাৰ হৈ বহুত জেগা আহিলোঁ ইয়াত তেল ভৰাব মানে বৰষুণ না বহুত বৰষুণ হ'লেও ইয়াত তেল ভৰাই ৰ'ব গুৱাহাটীলৈকে যাব লাগিব না উজান বজাৰত फिर खुद को कहीं ढूंढूं तुझ में, तू बन जा गली बनारस की, मैं शाम तलक भटकूं तुझ में। तुम्हारा घूमते लगना की घूमते रिश्ते आज घूमते रिश्ते की करूँ राज এই মজা বৰষুণত গাড়ীত যাই বহুত ভাল লাগে মানে যদি এটা আৰু জুবিন দাৰ ৰোমান্টিক গান এটাৰ লগত মানে এই বৰষুণ পুৰা মিলি যায় জুবিন দাৰ ৰোমান্টিক গান আৰু এই বৰষুণৰ মাজত যাই থকা একো নালাগে আৰু মাজতে অলপ বৰষুণ আৰু এইফালে ধুম ৰ'দ দিছে একদম এই বৰষুণ আহি থাকিলে ভাল আছিল ইফালেতো ৰাস্তা জিকাই নাই বৰষুণে অহা নাই ইফালে আৰু এখেতে আমাৰ লগত নতুনকৈ জইন কৰিছে লাজ লাগিছে নেকি তোমাৰ লাজ কৰি আছে পিছত বহি পেলাই লাজ নাই একো নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা মোৰ ঠিক আছে ক'লো তাক যাকে য'তে লগ পাওঁ আৰু ছাবস্ক্ৰাইব কৰিব কওঁ আৰু মই मुझे घर से भगा ले जा एक दिन, तेरे साथ फिरूं मैं सयानी, तू हवा है मैं घनघोर घटा, मुझे छेड़ के कर पानी पानी, मुझे घर से भगा ले जा एक दिन, तेरे साथ फिरूं मैं सयानी, तू हवा है मैं घनघोर घटा, मुझे छेड़ के कर पानी पानी, मेरे खुशियों में मेरे गम में तू, मेरे इश्क के हर मौसम में तू, तू बैठा रहे मेरे साए में, और धूप से मैं निकलूं तुझ में, तू बन जा गली बनारस की, मैं शाम तलक भटकूं तुझ में। এতিয়া আমি আহি পালোঁ মানে শৰাইঘাটৰ দলং শৰাইঘাট মানে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা প্ৰথমখন দলং শৰাইঘাট মানে পামেই আৰু এই অলপ আছে যাম অলপ মানে এইখিনি যাম হয়ে আৰু ইয়াতে ব্ৰিজ 3-4খন বনালে যাম হোৱাটো হ'বই আৰু উপায় নাই যাম হ'বই পাইছে আৰু সেই যে আপোনালোক ৰাস্তাটো দেখিছে এই ৰাস্তা নহয় আচলতে ট্ৰেইন হয়তো ট্ৰেইন যায় এই জানে কিজানি গুৱাহাটী গায় যদি এই ৰাস্তাটোৰে ট্ৰেইন যায় মানে আমি আৰু পামেই শৰাইঘাট দলং মানে বহুত যামতো এই ৰাস্তাটোত এই পামেই আৰু বেছি সময় নাই আৰু এই ঠঙা ওলাই আছে মানে গুৱাহাটী আৰু পলিউশ্যন নহ'ব এই ঠঙা গুৱাহাটী খুলি দিয়াৰ লগে লগে আৰম্ভ হ'ল আৰু চব ঠঙাৰ মানে লকডাউন এইকেইদিনেই ভাল আছিল মানে একদম পলিউশ্যন কমি গৈছিল একদম এতিয়া আৰু আৰম্ভ পলিউশ্যন এদি আৰু কিয় ঘূৰিব দিলে আকৌ এদিয়ে যাব লাগিছিল এখন দলঙেদি দুখন দলঙেদি যাই আছে এখন দিও যাব পাৰি এখন মানে বেছি জাম কাৰণে নেকি এতিয়া আমি আহি পালোঁ জালুকবাৰী আজি মানে কৈ যাম কি পাম মানে উজান বজাৰলৈ মাজত যি থাকে গোটেইখন ঠাই নাম আপোনালোকক কৈ যাই আছোঁ এতিয়া জালুকবাৰী এই মানুহবোৰ দৌৰি আছে গাড়ী উঠিবলৈ সুধা এই দৌৰি আছে গাড়ী উঠিবলৈ মানে এই আৰু এই জালুকবাৰী আৰু তাৰপিছত পাম আদাবাৰী তাৰপিছত পাম মালিগাঁও
জালুকবাৰী পাৰ হৈ পালোঁ আমি আদাবাৰী। এতিয়া আমি উঠিছোঁ মালিগাঁৱৰ উৰণীয়া সেতু। উৰণীয়া সেতু মানে অভাৰব্ৰিজ অভাৰব্ৰিজৰ ওপৰত উঠিছোঁ ৰ'ব মালিগাঁৱৰ। এইখন হৈছে মালিগাঁৱৰ অভাৰব্ৰিজ আৰু এই অভাৰব্ৰিজখন পাৰ হোৱাৰ পিছতে আৰু মালিগাঁও পাম মানে আৰু সেইটোৱে আৰু সেইটো আমাৰ দেখিবলৈ পাইছে চাইনবোৰ্ডখন দেখিছেনে? সেইটো হৈছে কি আমাৰ উত্তৰ পূব ৰেলৱেৰ মানে মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ, নৰ্থ ইষ্ট ৰেলৱেৰ হেডকোৱাৰ্টাৰ। এই আগত এখন হেৰিও আছে, ট্ৰেইন এখনো আছে মানে বনোৱা এখন ট্ৰেইন। দেখা পায় না নাপায় মই ভালকৈ গমেই পোৱা নাই ৰ'ব। এইখন দেখা পাইছে এইখন। আৰু আপোনালোকে এই গেটটোৰে যাব পাৰিব কামাখ্যা মন্দিৰলৈ, কামাখ্যা দেৱীৰ মন্দিৰলৈ। এনেকৈ উঠি যাব লাগে পাহাৰলৈ। মালিগাঁও পাৰ হ'লোঁ, কামাখ্যা গেট পাৰ হ'লোঁ আৰু এতিয়া পাইছোঁ আমি ভূটনাথ। আৰু ভূটনাথৰ পিছত পাম ভৰলু, শান্তিপুৰ পাম, তাৰপিছত ভৰলু পাম, ফেঞ্চি বজাৰ পাম, ফেঞ্চি বজাৰত পাণ বজাৰ পাম, পাণ বজাৰত কাছাৰী পাম, কাছাৰীৰ পিছত লতাশিল পাম আৰু লতাশিলৰ পিছত উজান বজাৰ পাম। বেছি নাই আৰু। सामने दिल को बहका दिया इश्क के जाम ने। এতিয়া আমি আহি পালোঁ ভৰলু আৰু আমি যি পাৰ হৈছে দলংখন যে দেখিছে অলপ দলঙৰ দৰে যি বস্তু দেখিছে এইটো তলেদি ভৰলু নৈ বৈ গৈছে। লেতেৰা মস্ত ভৰলু। আৰু আমি পাম ভৰলুমুখ মানে ব্ৰহ্মপুত্ৰৰ লগত ভৰলু নদীটো লগ হোৱাৰ কাৰণে এইখিনিক ভৰলুমুখ বুলি কোৱা হয়। এই আগত আছে মানে ষ্টপিজটো ভৰলুৰ। ভৰলু পাৰ হ'লোঁ, এইবাৰ পাম মাছখোৱা ভৰলু মাছখোৱা। মোক হেন্দি মানুহ পাই না অলপ এনেকৈ এটা হ'লে অলপ প্ৰেক্টিছ কৰি আছোঁ। ভৰলু মাছখোৱা, চান্দমাৰি উজান বজাৰ বাৰোৱাৰী, উজান বজাৰ বাৰোৱাৰী, চান্দমাৰীৰ লগত দিছপুৰ এনেকৈ মিলিব। অ' বাইদেউ ঘুচক আজিৰ এই ভিডিঅ'টোত প্ৰায় 12 মিনিট পাৰ হৈ গ'লে মানে আৰু বহুত দেখুৱাব আছে। মানে মই পিজিত যাম, তাতে পিজিত বহুত মানে ভাল শ্বট লৈছোঁ কিছুমান, সেইবোৰ দেখুৱাব আছে। আৰু ইয়াৰ উপৰিও মানে আমি অলপ ডাউন টাউনৰ ফালেও গৈছিলোঁ, মানে তাৰেও ভিডিঅ' মানে ইয়াত সোমাই দিম বুলি ভাবিছোঁ। কিন্তু এই ভিডিঅ'টোত নহ'ব, এই ভিডিঅ'টো মানে আধা ঘণ্টামান হৈ যাব। গতিকে মই ভাবিছোঁ অন্য এটা ভিডিঅ' মানে ইয়াৰ এটা ছেকেণ্ড পাৰ্ট বনাওঁ নেকি। মানে এই পাৰ্টটোত যিহেতু নহ'ব, গতিকে ছেকেণ্ড পাৰ্টটোত বাকীখিনি দেখুৱা মানে আৰু ইয়াতকৈ বহুত ভাল বস্তু দেখুৱাই আছোঁ আপোনালোকক। ছেকেণ্ড পাৰ্টটো আপোনালোকে চাব। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ভিডিঅ'টো কেনে পাইছে কমেণ্ট বক্সত জনাব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।